Hello, এণ্ড নমস্কাৰ সকলোকে মোৰ অন্য এটি ব্লগলৈ বহু দিনেই হ'ল ব্লগ দিয়াই নাই আৰু মানে দিম বুলি ভাবিলেও মানে মোৰ ইমান এলাহ মই মানে এলাহতে ব্লগবোৰ দিবই নোৱাৰোঁ আৰু এইফালে দেখিছেনে একদম এইকেইদিন কণ্টিনিউ বৰষুণ আৰু একদম আজি একদম ৰ'দ পুৰা ৰ'দ দিছে একদম বাহিৰত আৰু এইফালে মানে কি মোৰ মুখত দেখিছেনে এইবোৰ কি উঠে মানে আপোনাৰ এনেকৈ উঠিব নহয় গোটেই মুখত বেছি নুঠে মানে 4-5টামান উঠিব 1 উইকমান থাকিব আকৌ নাইকিয়া হৈ যাব আকৌ 1 উইকমান থাকিব আকৌ নাইকিয়া হৈ যাব মানে কণ্টিনিউ এনেকৈ মোৰ উঠিয়ে থাকে আৰু এইফালে চুলি ষ্ট্ৰেট কৰি দিলোঁ আৰু মানে অলৰেডিটো আগতে এবাৰ কৰিছিলে এইবাৰ ভাবিলোঁ নাই এইবাৰো কৰি দিওঁ যিহেতু পূজা আহি আছে অফাৰো চলি আছে আৰু আজি এফালে যাব লগাও আছে তো ভাবিলোঁ আজি ব্লগটো আজি দিমেই আজি দিমেই আৰু এনেকৈ একদম খাটাং কৰিছোঁ তো ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ তো আপোনালোকে মোৰ ব্লগটো কণ্টিনিউ কৰিব মোৰ লগত সম্পূৰ্ণ ৰেডি আৰু এইটো কেনেকুৱা লাগিছে সদায় মানে ঘড়ীয়ে পিন্ধোঁ যিহেতু মই সেইকাৰণে ভাবিছোঁ যে এনেকুৱা লগত এডাল পিন্ধোঁ ব্ৰেচলেট ভালো লাগিছে আৰু এটাই ব্ৰেচলেট মানে আৰু এয়া একদম মোৰ ওলাই ঘড়ী একদম ৰেডি হৈ গ'ল এতিয়া জাষ্ট ভাত খাওঁ আৰু যাওঁ আৰু এইফালেতো মই কৈছিলোঁ কি কিনিব লাগিব বহুত বস্তু নিব লাগিব আৰু মোক কেনেকুৱা লাগিছে জনাব নাপাহৰিব দেই মই টমটমত ওলাই দিলোঁ আৰু যিহেতু আমাৰ ঘৰৰ পৰা গাড়ী চালে একদম ওচৰতে তথাপি মানে টমটম এখনৰ পৰা উঠি দিলোঁ আৰু তাৰ পৰা নামি আকৌ লগালগ গাড়ী পাই গ'লোঁ বাছত আৰু আমাৰ বাছত উঠি দিলোঁ আৰু দেখা পাইছেনে বাছত গৈ থাকোঁতেই মোৰ টোপনি আহিলে একচুৱেলি বাছ বুলি নহয় মই মানে যিহতে উঠোঁ মোৰ ততে টোপনি লাগে আৰু টোপনিৰ পৰা সাৰ পাই গ'লোঁ এয়া খানাপাৰাত নামিলোঁ আৰু যিহেতু মই ৰেপিড' বুক কৰিছোঁ তো মানে মোক নিবৰ কাৰণে ৰেপিড' আহি আছে তো তেওঁৰ কাৰণে মানে ৱেইট কৰি আছিলোঁ আৰু ফাইনেলি তেওঁ আহি পালে আৰু তেওঁৰ লগত মই যাত্ৰা কৰিলোঁ মোৰ বাৰ ঘৰলৈ যিহেতু মোৰ বাহঁত থাকে গুৱাহাটীত 2000 years later আৰু মই আহি পেলাই পাই গ'লোহি আৰু একদম সিহঁতে গম নাপায় মই আহিম বুলি আৰু মোক দেখি পেলাই মানে চক খাই গ'ল আৰু সেইটো মানে মই ভালকৈ ভিডিঅ' কৰা নহ'লে আৰু এয়া হৈছে মোৰ ভাগিনজনী তাই মানে মোক দেখি একদম তাই ইমানেই এক্সাইটেড তাই মানে ক'ব নোৱাৰা হৈ গৈছে আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ যিহেতু মই এজনী ভাগিন আৰু তাইতো জানেই ভাগিন মানে কি চবৰে মৰমৰ নহয় জানো আৰু তাইতো মোৰ বহুত স্পেচিয়েল হয় তো মই আহি পেলাই তাই বাৰ ঘৰ পাই গ'লোহি আৰু এতিয়া আপোনালোকক দেখালোঁ আৰু পোৱাহিটো তো নেক্সট আকৌ এটা ব্লগে লগ পাই আছোঁ তো তেতিয়ালৈ টাটা বাই বাই